Hello friends, good evening. Swagatam janaisu. Ajir class tulai moi Hiramoni Khatun ami korai asu 2022 sonot hoi joa ADRE puroni proshno kakothomor samadhan korai asu aru 2023 sonot hobologia ADRE grade 3 aru grade 4 ami preparation cholai asu. So let's check the questions. Paper 3 question number 31 opra aji start korisu. First question dia ase Bharator সংবিধানৰ অনুচ্ছেদ 17 ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে Article 17 of the Constitution of India deals with the abolition of option D আছে দাসত্ব বন্দিত শ্ৰমিক অস্পৃশ্যতা আৰু হতি so ইয়াৰ answer হৈছে option 3 অস্পৃশ্যতা বা untouchability কি হয় অস্পৃশ্যতা হল কেইবাজনো ব্যক্তি বা গোটৰ বিৰুদ্ধে তেওঁলোকৰ জাতি কাষ্টৰ ওপৰত ভিত্তি কৰি যদি তেওঁলোকে কৰা কামৰ প্ৰতি লক্ষ্য ৰাখি বৈষম্যমূলক মানে ব্যৱহাৰ কৰে হেনুকা প্ৰথা কি কৰে অস্পৃশ্যতা বলে that means যদি কাষ্ট অনুযায়ী যদি আমি ডিফাৰেন্সিয়েট কৰো হেতুক অস্পৃশ্যতা বা আনটাচেবিলিটি বুজাব আৰু ভাৰতীয় সংবিধানৰ 17 নং অনুচ্ছেদত কি কৰিছে অস্পৃশ্যতা বিলুপ্তিৰ বাবে আইন ৰূপায়ণ কৰা হৈছে আৰু ইয়াৰ প্ৰচলন নিষিদ্ধ কৰা হৈছে আৰু কোনো ব্যক্তিয়ে যদি ইয়াৰ উদ্ভৱ কৰে বা ইয়াক যদি আন ব্যক্তিৰ ওপৰত যদি বলবৎভাৱে কৰিব বিচাৰে তেতিয়া হলে তাক শাস্তি দিয়া হ'ব 1919 চনৰ নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল অপচন দিয়া আছে ৰাউলাইট আইন গৃহীতকৰণ আৰু মন্টেগু চেমছৱৰ্থ সংস্কাৰৰ ঘোষণা বংগ বিভাজন আৰু জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ঘটনা সো ইয়াৰ অপচন হৈছে কি আছে 1919 চনত বংগ বিভাজন হোৱা নাছিল কাৰণ বংগ বিভাজন হৈছিল 1905 চনত কি কৰিছিলে ব্ৰিটিছ ৰাজ কৰ্তৃপক্ষই বংগ ৰাষ্ট্ৰপতিৰ প্ৰশাসনিক পুনৰ্গঠনৰ চেষ্টা চলাইছিল আৰু কি কৰিছে এই আইনখন 1919 চনৰ মাৰ্চ মাহত এম্পেৰিয়েল লেজিসলেটিভ কাউন্সিলে গৃহীত কৰে যিয়ে এইখন কোনো বিচাৰ অবিহনে যিকোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা প্ৰদান কৰে এটো হৈছিল ৰাউলাইট আইনৰ অধীনত 1919 চনত ৰাউলাইট আইনৰ অধীনত যিকোনো ব্যক্তিক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা লাভ কৰিছিল নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল অপচন দিয়া আছে জল শক্তি অভিযান জল বিকাশ অভিযান জলহিতনী অভিযান জল বচাও অভিযান সো ইয়াৰ আনসাৰ হৈছে জল শক্তি অভিযান আৰু কেতিয়া লঞ্চ হৈছিল 2019 চনত নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ হৈতে জড়িত নহয় সো এটো তুমি জানুয়ে কাৰণ ইয়াৰ আটাইকেইটা ঠাই অসমৰ ভিতৰতে আছে অপচন দিয়া আছে দুলিয়াজান নাজিৰা বয়াইগাঁও আৰু মাৰ্গেৰিটা which of the following location is not associated with the petroleum sector so ইয়াৰে আনসাৰ হৈছে মাৰ্গেৰিটা কাৰণ মাৰ্গেৰিটা জড়িত হয় কয়ল মাইনিং এক্টিভিটিৰ লগত কয়লা খননৰ লগত মাৰ্গেৰিটা জড়িত আৰু বাকি কেইটা দুলিয়াজান কি হৈছে হোম টু দা অইল ইণ্ডিয়া লিমিটেড হেডকোৱাৰ্টাৰ অইল ইণ্ডিয়া লিমিটেডৰ হেডকোৱাৰ্টাৰ দুলিয়াজানত আছে আৰু নাজিৰা কি হয় এটা অইল ফিল্ড হয় পুনে অপাৰেট কৰে অইল ইণ্ডিয়া লিমিটেডে আৰু বয়াইগাঁও হেজ এ মেজৰ অইল ৰিফাইনাৰী বয়াইগাঁৱত মেজৰ মুখ্য অইল ৰিফাইনাৰী আছে পুনে তাক কৰে অপাৰেট ইণ্ডিয়ান অইল কৰ্পোৰেচন আৰু আসামৰ চাৰিটা মুখ্য ৰিফাইনাৰী কি নুনমাটি ৰিফাইনাৰী নুমলীগড় ৰিফাইনাৰী বয়াইগাঁও আৰু ডিব্ৰুগড় ৰিফাইনাৰী নেক্সট কোৱেশ্চন কোনখন দেশত সৰ্বপ্ৰথমে পণ্য সেৱা কৰ বা জিএসটি ৰূপায়ণ কৰা হৈছিল which country was first to implement goods and service tax so ইয়াৰ পৰা জানিলোৱা জিএসটি ফুল ফৰ্ম কি goods and service tax and option দি আছে জাৰ্মানী ফ্ৰান্স কানাডা আমেৰিকা যুক্তৰাষ্ট্ৰ so ইয়াৰ আনসাৰ হৈছে আনসাৰ সি Canada was the first country to implement the goods and service tax Canada প্ৰথম country যিয়ে GST ৰূপায়ণ কৰিছিল আৰু কেতিয়া কৰিছিল 1991 Next question 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে অপচন দিয়া আছে কৰ্ণাটক মধ্যপ্ৰদেশ ৰাজস্থান and উত্তৰ প্ৰদেশ in English
As of January 2022, the state which has the maximum number of seats in the Rajya Sabha is, so ইয়াৰ উত্তৰ হ'ব উত্তৰ প্ৰদেশ আৰু কিমান সিট আছিল 31 আৰু যদি আমি কওঁ অসমৰ হ'ল সিট 7 নেক্সট কোৱেশ্চন কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল হিউৱেন চাঙৰ ভাৰত ভ্ৰমণটো এটা প্ৰখ্যাত ভ্ৰমণ আমি সকলোৱে জানো বহুত সৰুৰ পৰা পঢ়ি আহিছো কাৰ যুগত আহিছিলে অপচন দিয়া আছে হৰ্ষবৰ্ধন অশোক বিষ্ণুগুপ্ত নে সমুদ্ৰগুপ্ত সো আমি ইয়াৰ উত্তৰ জানোৱে ইয়াৰ আনসাৰ হৈছে হৰ্ষবৰ্ধনৰ দিনত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিলে আৰু তেওঁ হিউৱেন চাং কোন আছিলে চীনা বৌদ্ধ সন্ন্যাসী আৰু ভ্ৰমণকাৰী আছিলে হিউৱেন চাং তেওঁ বৌদ্ধ ধৰ্মৰ শিক্ষাৰ অধ্যয়ন কৰিছিলে আৰু তেওঁ লিখা বুক হল ৰেকৰ্ডছ অফ দ্য ৱেষ্টাৰ্ণ ৱৰ্ল্ড তাতে কি হৈছে provide valuable insight into the historical cultural and religious landscape of India during his era মানে হে সময়ৰ কালচাৰেল সংস্কৃতিক হিষ্টৰিক আৰু ধৰ্মৰ বিষয়ে এটা পাৰ্সপেক্টিভ লিখনি আছে তেওঁৰ ৰেকৰ্ডছ অফ দ্য ৱেষ্টাৰ্ণ ৱৰ্ল্ড নামৰ বুকখনত তো তাৰ পৰা আমি হিষ্টৰীৰ আগৰ দিনৰ কালচাৰ ৰিলিজিয়ন এইবিলাকৰ বিষয়ে জানিব পাৰো 38 নিম্নলিখিত কোন সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা ইকনমিক সাৰ্ভে অফ ইণ্ডিয়া প্ৰকাশ কৰে Who among the following publishes the Economic Survey of India? Option D আছে National Development Council, Institute of Finance, Indian Statistical Institute, and Ministry of Finance. বিত্ত মন্ত্ৰালয়, ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান, বিত্ত সংস্থা আৰু ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ। So, ইয়াৰ option আছে Option D, Ministry of Finance. So, Finance Ministry Economic Survey of India প্ৰকাশ কৰে। তাৰোপৰি NDC National Development Council হৈছে ভাৰতৰ উন্নয়ন নীতি আৰু কাৰ্যসূচীসমূহৰ সমন্বয় পৰ্যালোচনা কৰা এটা সংস্থা আকৌ ISI means এইটো ISI নহয় এইটো হ'ল Indian Statistical Institute ইয়াতে কি হয় ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান পৰিসংখ্যা আৰু আনুষংগিক বিষয়ৰ মানে ষ্টেটিষ্টিকৰ ৰিচাৰ্চ কৰে ইয়াতে আৰু শিক্ষাৰ বাবে এটা প্ৰতিষ্ঠান হয় ISI নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিৰ উৎপাদনশীল সকলো সম্পদৰ মালিকী স্বত্ব নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে সো অপচন দিয়া আছে সমাজতান্ত্ৰিক পুঁজিবাদী মিশ্ৰ আৰু দ্বৈত যদি আমি চাও ইয়াৰ আনসাৰ হ'ব ক সমাজতান্ত্ৰিক অৰ্থনীতিত কি হয় সকলো উৎপাদনশীল সম্পদ চৰকাৰৰ মালিকাধীন আৰু নিয়ন্ত্ৰণ কৰে সো ওনাৰশিপ সেইবিলাক সম্পদৰ ওনাৰশিপ থাকে চৰকাৰৰ হাতত আৰু মেনেজ কোনে কৰে চৰকাৰে কৰে কি হৈছে সমাজবাদী অৰ্থনীতিত চৰকাৰৰ মূল উদ্যোগ আৰু যিবিলাক গভৰ্নমেন্ট কোম্পানী আৰু ৰিসোৰ্স বিলাক সেইবিলাক কাৰ আন্ডাৰত থাকে চৰকাৰৰ আন্ডাৰত থাকে আৰু ইহঁতৰ প্লেনিং মেনেজিং সেইবিলাক কেন্দ্ৰীয় ভাৱে মেইনটেইন কৰা হয় আৰু ইয়াৰ লক্ষ্য হৈছে কি জনসাধাৰণৰ মাজত সম্পদ আৰু এই সম্পদসমূহক অধিক ন্যায্যভাৱে ইকুৱেলি বিতৰণ কৰা যদি আমি এক্সাম্পল দিম কি the government is involved in the development and management of critical infrastructure such as মানে railway highway airports এইবিলাকৰ কথা যদি কওঁ তাৰ management planning আৰু ownership কাৰ হাতত থাকে গভৰ্নমেন্টৰ হাতত থাকে আৰু আমি জেনাৰেল পিপলে তাক গ্ৰহণ কৰিব পাৰো নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল so in which of the following locations was the quit india movement launched by mahatma gandhi in the year 1942 so question tote এটা আকৌ question আমি চাই থব পাৰো কি ভাৰত ত্যাগ আন্দোলন বা কুইট ইন্ডিয়া মুভমেন্ট কেতিয়া হৈছিল 1942 এটা যদি অপচন চাও দিয়া আছে শিৱাজী পাৰ্ক বাৰবন ষ্টেডিয়াম আগষ্ট ক্ৰান্তি ময়দান আৰু প্ৰগতি ময়দান সো ইয়াৰ আনসাৰ হৈছে 1942 কি আগষ্ট ক্ৰান্তি ময়দান ইন কত আছে মুম্বাইত আছে তাত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল আগষ্ট ক্ৰান্তি ময়দান এতিয়াৰ পৰা আমি কোৱেশ্চন নম্বৰ পেপাৰ নম্বৰ 4 সলভ কৰিম পেপাৰ নম্বৰ 3 জিকে পোৰশনটো অলৰেডি শেষ হৈ গল সো ফাৰ্স্ট দিয়া আছে তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ হৈতে সম্পৰ্কিত the term
Tirthasankaras is associated with option D আছে Jainism, Buddhism, Sikhism and Hinduism. So ইয়াৰ option উত্তৰ হৈছে জৈন ধৰ্ম। তীৰ্থংকৰ হৈছে জৈন ধৰ্মৰ পৰম্পৰাৰ যে আধ্যাত্মিক গুৰু বা ভাৱবাদী যিসকলে আধ্যাত্মিক জ্ঞান লাভ কৰি আনক মুক্তিৰ পথ প্ৰদৰ্শন কৰে মানে এক প্ৰকাৰৰ টিচাৰ বা গুৰু বুলি ক'ব পাৰি তেওঁলোকক কি তীৰ্থংকৰ বুলি কোৱা হৈছিল। Next, the state of Northeast India that does not share border with Bangladesh is option D আছে Manipur, Tripura, Meghalaya, Mizoram. মানে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সৈতে সংলগ্ন নহয়। So আমি যদি মেপৰ পৰা চাও বাংলাদেশ ক'ত আছে? বাংলাদেশ আছে ইয়াতে। আৰু মেঘালয়ে বৰ্ডাৰ শেয়াৰ কৰি আছে। So মেঘালয় নহয়। Then আমি যদি চাও ত্ৰিপুৰায়ও শেয়াৰ কৰি আছে। তাৰ পিছত আমি যদি চাও মিজোৰামও শেয়াৰ কৰি আছে। বাট মণিপুৰে বাংলাদেশৰ সৈতে বৰ্ডাৰ শেয়াৰ কৰা নাই মানে সংলগ্ন নহয়। So ইয়াৰ আনসাৰ হৈছে মণিপুৰ। নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিল শব্দটো হৈছে find the odd one out কি দি আছে গেংটক, ইম্ফল, আগৰতলা আৰু ডিমাপুৰ। So ইয়াৰ উত্তৰ হৈছে ডিমাপুৰ। কিয় গেংটক কি হয় is the capital of Sikkim. গেংটক সিকিমৰ ৰাজধানী। ইম্ফল হল মণিপুৰৰ ৰাজধানী। অলৰেডি মণিপুৰ আৰু মিজোৰামৰ ৰাজধানী আহিয়ে গৈছে এক্সামত। So বাকি কেইটা ভালকে চাই থোৱা উচিত। আগৰতলা হল capital of Tripura. But ডিমাপুৰ capital নহয়। ডিমাপুৰ এখন চহৰ হয় নাগালেণ্ডত আছে বা নাগালেণ্ডৰ capital নহয়। লাই হাৰাওবা উৎসৱটি নিম্নলিখিত কোন জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত? So অপচন দিয়া আছে মিচিং, কাৰ্বি, গাৰো আৰু মেইতি। মেইতিৰ জনগোষ্ঠীৰ কথাটো জানে মণিপুৰত এতিয়া যিটো ঘটনা হৈ গ'ল মেইতি সকল আৰু কুকি সকলৰ মাজত। So মেইতি জনগোষ্ঠী আছে মণিপুৰত। So ইয়াৰ উত্তৰ হৈছে উৎসৱ লাই হাৰাওবা কাৰ লগত জড়িত মেইতি সকলৰ লগত জড়িত আৰু লাই হাৰাওবা ভাৰতৰ মণিপুৰৰ মেইতি জনগোষ্ঠীয়ে পালন কৰে এক পৰম্পৰাগত উৎসৱ। ইয়াত কি কৰে বিভিন্ন আচাৰ অনুষ্ঠান পৰিবেশন কৰে আৰু সাংস্কৃতিক কাৰ্যকলাপ ডান্স কৰে ইয়াৰ লগত জড়িত হৈ আছে য'ত কি হৈছে জগতৰ সৃষ্টি আৰু দেৱতাৰ যি দুঃসাহসিক অভিযান হেতু চিত্ৰণ কৰা হয় তেওঁলোকৰ কালচাৰৰ জৰিয়তে। তাৰ পিছত যদি চাও আমি মিচিং সকলৰ দা মিচিং সেলিব্ৰেট কৰে আলি আই লিগাং আৰু আলি আই লিগাং হল মুখ্য উৎসৱ তাৰ লগতে আছে পৰাগ আৰু সমনকান। So কি হয় আলি আই লিগাং হৈছে 20 সিচাৰ আগতে পালন কৰা এক প্ৰধান কৃষি উৎসৱ। ইয়াতে যদি আমি চাও মিচিং সকল গাৰো সকল কাৰ্বি সকল আৰু মেইতি সকলৰ সকলোৰে কৃষিৰ লগত মিল থকা এটা উৎসৱৰ কথা মানে মেনশন কৰা হৈছে। গাৰো সকলৰ কি আছে গাৰো সকলে ওয়াংগালা উদযাপন কৰে যাক শতঢোল উৎসৱ বুলিও কোৱা হয় কাৰণ 100 ঢোল ইউজ কৰা হয় আৰু পৰম্পৰাগত নৃত্য সংগীত আচাৰ ব্যৱহাৰ আদিৰে বৈশিষ্ট্যপূৰ্ণ শস্য চপোৱা উৎসৱ। এইটো এটা শস্য চপোৱা উৎসৱ। আকৌ কাৰ্বি সকলে ভাল ফচলৰ বাবে আশীৰ্বাদ বিচাৰি বিভিন্ন আচাৰ ব্যৱহাৰ নৃত্য সাংস্কৃতিক পৰিবেশনৰে ৰংকাৰ উৎসৱ কি কৰে পালন কৰে। তেওঁলোকৰ উৎসৱটো হৈছে ৰংকাৰ। কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত? অপচন দি আছে আগৰতলা, গেংটক, ইটানগৰ আৰু ইম্ফল। So কি আছে আনসাৰৰ the Kangla fort is located in ইম্ফল। কাংলা ফৰ্ট আছে ইম্ফলত। অপচন ডি। আৰু এইটো কি হল ইম্ফল হল কেপিটেল চিটি অফ ইণ্ডিয়ান ষ্টেট মণিপুৰ। মণিপুৰৰ ইণ্ডিয়াৰ নৰ্থ ইষ্ট সাইডত আছে মণিপুৰ আৰু মণিপুৰৰ কেপিটেল চিটি হল ইম্ফল। তাৰ পিছত কি হয় মণিপুৰক জনা যায় সুইজাৰলেণ্ড অফ ইণ্ডিয়া। তাৰ পিছত মণিপুৰত কি হিষ্টৰিকেল সাইট আছে কাংলা ফৰ্ট, খংজম ৱাৰ মেমৰিয়েল। তাৰ পিছত যদি মণিপুৰৰ ডান্সৰ কথা কওঁ মণিপুৰী ডান্স ৰাসলীলা হয় আৰু সংকীৰ্তন হয়। ফেষ্টিভেল যদি কওঁ সাংগাই ফেষ্টিভেল হয় মণিপুৰত। তাৰ পিছত যদি আমি কওঁ লেকৰ কথা প্ৰাকৃতিক সৌন্দৰ্যৰ কথা তেতিয়াহলে লকটক লেক। লকটক লেক ক'ত আছে মণিপুৰত।
Largest freshwater lake in northwest India with floating কি আছিলে hummus মানে এটো হল freshwater largest lake আৰু northeast India আছে লকটক তাৰ পিছত যদি আছে চাও যদি আমি কেবুল লামজাও ন্যাশনাল পার্ক এটো কত আছে মণিপুৰত আছে world's only floating wildlife sanctuary এটো হল এটা floating পৃথিৱীৰ একমাত্ৰ floating wildlife sanctuary আৰু habitat of the rare Manipur bro antlered deer মানে হৰিণ তাৰ পিছত যদি চাও চিৰুই লিলি এটো এটা ফ্লাৱাৰ হয় আৰু ৰেয়াৰ আৰু এন্ডেঞ্জাৰ্ড হয় মানে বিলুপ্তিৰ পথত আৰু এটো ফ্লাৱাৰ স্পেচিছ কত পোৱা যায় চিৰুই পিক চিৰুই এটা পিক হয় এই পিকৰ ওপৰত চিৰুই লিলি ফ্লাৱাৰটো পোৱা যায় আৰু কত পোৱা যায় মণিপুৰত নিম্নলিখিত সমূহৰ কোনটোৱে শুদ্ধ বিবৃতি নহয় which of the following is not correct statement সুন্দৰবন বদ্বীপ বিশ্বৰ সৰ্ববৃহৎ মেনগ্ৰোভ বনাঞ্চলত অৱস্থিত চীন দেশ হৈছে বিশ্বৰ সৰ্ববৃহৎ অভ্ৰ মাইকা উৎপাদনশীলৰ দেশ ইষ্টাৰ দ্বীপে হৈছে এটা ভূমি অঞ্চল যিটো ভাৰতৰ ভূগোলকীয় বিপৰীত স্থানত অৱস্থিত ভাৰতৰ সৰ্ববৃহৎ লুনিয়া হ্ৰদটি গুজৰাটত অৱস্থিত সো ইয়াৰ আনসাৰ কি হ'ব চাই লও ইয়াৰ আনসাৰ হৈছে আনসাৰ বি অৰ্থাৎ ফুল স্টেটমেন্ট হৈছে এইটো চীন দেশ হৈছে বিশ্বৰ সৰ্ববৃহৎ অভ্ৰমাইকা উৎপাদনকাৰী দেশ এইটো ফুল স্টেটমেন্ট বিকজ মাইকা উৎপাদন সবচে বেছি কৰে কোনে কৰে ইন্ডিয়া ইজ দা ওয়ার্ল্ড লার্জেস্ট প্রডিউসার অফ মাইকা ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও কিমান ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাপে গ্ৰহণ হ'ব লাগে according to the election commission of India in order to recognize as a national party a political party must be treated a recognized political party in at least how many states so ইয়াৰ আনসাৰ কি হ'ব অপচন দিয়া আছে 1 4 5 and 3 কি হ'ব ইয়াৰ আনসাৰ হ'ব 3 মানে at least তিনিটা ষ্টেটত তেওঁলোকে ৰাজনৈতিক দল হিচাপে স্বীকৃতি পাব লাগিব নিম্নলিখিত ব্যক্তিসমূহৰ কোন গৰাকীয়ে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমে who amongst the following said freedom is my birthright and I shall have it অপচন আছে চন্দ্ৰশেখৰ আজাদ বাল গংগাধৰ তিলক গোপাল কৃষ্ণ গোখলে আৰু ভগত সিং সো এটো কৈছিলে বাল গংগাধৰ তিলকে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমে উক্ত লাইনটি আছিল বাল গংগাধৰ তিলকৰ আকৌ ইনকলাব জিন্দাবাদ লং লাইফ দা ৰিভলিউশন এটো কাৰ আছিল উক্তিত ভগত সিং আৰু আমি যদি চাও दुश्मन की गलियों का हम सामना करेंगे आजाद ही रहेंगे we will face the bullet of the enemy and we are free and will remain free কোনে কৈছিলে চন্দ্ৰশেখৰ আজাদে কৈছিলে কোন বৰ্ষত আকবৰ আৰু হিমৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল এতিয়া যদি আমি এইটো কোৱেশ্চন চাও যিকোনো এক্সামত ৰিক্ৰুটমেন্টৰ এক্সামত এইটো এটা কমন কোৱেশ্চন হয় কাৰণ পানিপথত কেইটা যুদ্ধ হৈছিল মোৰ তিনিটা যুদ্ধ হৈছিল কেতিয়াবা খুদে ফাৰ্স্ট যুদ্ধটো কাৰ মাজত হৈছিল কেতিয়া হৈছিল তাৰ পিছত কেতিয়াবা খুদে সেকেন্ড আৰু কেতিয়াবা থাৰ্ড টো খুদে আমি চাই লও তিনিটায়ে ইয়াৰে আনসাৰ হৈছে আনসাৰ সি 1556 পানিপথৰ দ্বিতীয় যুদ্ধটো হৈছিল আৰু কাৰ মাজত আকবৰ আৰু হিমৰ মাজত হৈছিল তাৰ পিছত যদি আমি চাও পানিপথৰ প্ৰথম যুদ্ধটো এটো হৈছিল 1526 1526 চনত আৰু যুদ্ধখন আছিল মোগল সম্ৰাট বাবৰ আৰু দিল্লীৰ যি সুলতান আছিল ইব্ৰাহিম লোডি তেওঁৰ মাজত হৈছিল আৰু বাবৰৰ বিজয়ৰ লগে লগে মানে যুদ্ধত বাবৰ জিকিছিল আৰু তেওঁৰ যুদ্ধৰ বিজয়ৰ লগে লগে ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা হৈছিল আৰু যদি আমি তৃতীয় যুদ্ধখন চাও 1761 ত হৈছিল তৃতীয় যুদ্ধখন আৰু সদাশিৱৰাও ভাউৰ নেতৃত্বত মাৰাঠাসকলৰ আৰু আফগানিস্তানৰ ৰজা মোহাম্মদ শাহ দুৰাণীৰ মাজত
হৈছিলে আৰু দুটা এটা নিৰ্ণায়ক যুদ্ধ আছিল ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতৰ বিধানসভা নিৰ্বাচনত কেতিয়া প্ৰথমবাৰৰ বাবে ভোটদানৰ বিকল্পসমূহত ওপৰৰ এটাও নহয় বিকল্পটো বলবৎ কৰিছিলে মানে কি আমি যেতিয়া নিৰ্বাচনত আমি ভোট দিব যাওঁ তেতিয়াহলে বহুত কেইটা ক্যান্ডিডেটৰ নাম থাকে আৰু যিকোনো আমি এটা চুজ কৰিব লাগে কিন্তু নটা মানে ওপৰৰ এটাও নহয় এইটো এটা অপচন ইনক্লুড কৰা হৈছিল যে আমি যদি কাকো যিকোনো এটা ক্যান্ডিডেট যদি আমাৰ মন পছন্দৰ নহয় আমি যদি ভাবোতে যোগ্য নহয় তেতিয়াহলে আমি ওপৰৰ এটাও নহয় মানে ভোটটো নিদিব পাৰো যিকোনো এজন ব্যক্তি এটো কেতিয়া কৰা হৈছিল ইনক্লুড নৱেম্বৰ 2013 সো অপচন বি হৈছে ৰাইট আনসাৰ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টি কোন ঠাইত অৱস্থিত Where is the headquarters of the International Court of Justice located? Option D আছে Paris, The Hague, Washington DC আৰু New York. So ইয়াৰ উত্তৰ হৈছে The Hague, নেদাৰলেণ্ডত আছে Hague. ইয়াতে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টো অৱস্থিত. এতিয়া যদি আমি চাও পেৰিছত কি আছে হেডকোয়াৰ্টাৰ অফ দা ইন্টাৰনেশনাল চেম্বাৰ অফ কমাৰ্চ ICC লোকেটেড হয় ক'ত পেৰিছত আৰু পেৰিছ আছে ফ্ৰান্স আৰু যদি চাও ওয়াশিংটনৰ ডিসি the headquarter of the International Monetary Fund is located in the Washington International Monetary Fund IMF ক'ত আছে ওয়াশিংটন তাৰপিছত নিউয়ৰ্কত কি আছে হেডকোয়াৰ্টাৰ অফ দা ইউনাইটেড নেশন is located in নিউয়ৰ্ক ৰাউলাইট আইনৰ নিম্নলিখিত সমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত আছিল ৰাউলাইট আইনটো অলৰেডি আমি পঢ়ি আহিছো এটো 1919ত হৈছিল আৰু কি আছিল ৰাউলাইট আইনৰ মতে ব্ৰিটিছসকলে যিকোনো ব্যক্তি বলপূৰ্বকভাৱে বুলিয়ে ক'ব লাগিব গ্ৰেপ্তাৰ কৰিব পাৰিছিল কি আছে অপচন বিদেশী সামগ্ৰীৰ বাধ্যতামূলক ক্ৰয় খাদী বস্ত্ৰ পৰিধানত সীমাবদ্ধতা আৰু বিচাৰ অবিহনে কাৰাবাস বিদেশ ভ্ৰমণৰ সীমাবদ্ধতা অলৰেডি কলুৱে ইয়াৰ আনসাৰ হ'ব আনসাৰ সি গতিকে তেওঁলোকে এটা ক্ষমতা পাইছিল যে ৰাউলাইট আইনৰ জৰিয়তে ক্ষমতা এটা গৃহীত কৰিছিল যে বিচাৰ অবিহনে যিকোনো ব্যক্তিক তেওঁলোকে কাৰাবাস দিব পাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বৰ্ষত প্ৰথম গৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি প্ৰদান কৰিছিল In which year did the Supreme Court of India appoint its first women judge and whom did it appoint? So, ইয়াৰ উত্তৰ যদি চাও আমি Justice M. Fatima Bibi. আৰু 1989ত ফাতিমা বিবি appoint কৰা হৈছিলে কি ভাৰতৰ উচ্চতম ন্যায়ালয়ে প্ৰথম গৰাকী মহিলা ন্যায়াধীশ হিচাপে নিযুক্তি কৰিছিলে ফাতিমা বিবিক 1989ত কোন চনত ভাৰতবৰ্ষৰ ভোটাধিকাৰ লাভ কৰাৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈকে হ্ৰাস কৰা হৈছিল সো আমাৰ এতিয়া ভোট দিয়াৰ ন্যূনতম বয়স কিমান 18 কিন্তু তাৰে আগতে 21 আছিল তাৰ পিছত কি কৰিলে আকৌ কমাই 18 কৰা হৈছিল অপচন দি আছে 1986 1988 1990 and 1992 The answer is 1986. 15 number. কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিছিল? সো ভাৰতৰ ৰাজধানী আগতে আছিল কলকাতা তাৰ পিছত দিল্লীলৈকে স্থানান্তৰিত কৰিছিল আৰু তেতিয়াৰ পৰা ৰাজধানী দিল্লী হৈয়ে থাকিলে আমাৰ ভাৰতৰ পাৰ্মানেন্ট ৰাজধানী দিল্লী হৈয়ে থাকিলে অপচন দি আছে 1911 1913 1907 and 1910 কি দি আছে উত্তৰ হল 1911 চন 1911 চনত কলিকতাৰ পৰা বৰ্তমান কলকাতা ভাৰতৰ ৰাজধানী দিল্লীলৈ স্থানান্তৰিত কৰে আৰু কি কৰিছে এই সিদ্ধান্ত 1911 চনৰ দিল্লী দৰবাৰৰ সময়ত ৰজা পঞ্চম জৰ্জে লৈছিল কোন লৈছিল পঞ্চম জৰ্জে 5th জৰ্জ and ইয়াৰ দ্বাৰা নতুন দিল্লীক ভাৰতৰ ৰাজধানী হিচাপে আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰিছিল তাৰ পিছত আমাৰ ৰাজধানী দিল্লী হৈ গ'ল
চুহুংমুঙৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলা গাভৰুৰ স্বামীৰ নাম আছিলে কি আছিলে পূৰ্ণানন্দ বৰগোহাঁই নিশ্চয় নহয় তাৰপিছত ফ্ৰচেনমুং বৰগোহাঁই খমচেন বৰগোহাঁই কনচেং বৰপত্ৰ বৰগোহাঁই সো ইয়াৰ উত্তৰ কি হ'ব ফ্ৰচেনমুং বৰগোহাঁই আৰু মূলা গাভৰু কোন আছিলে নংমূলা বুলিও কয় was the daughter of আহোম কিং সুপিম্ফা তেওঁ সুপিম্ফাৰ জীয়ৰী আছিলে আৰু কি আছিলে ফ্ৰচেনমুং বৰগোহাঁইৰ ওয়াইফ আছিলে পঞ্চনত গভৰ্ণৰ জেনেৰেল হ'ব লাগে এইটো গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ভাইসৰয় উপাধি দিয়া হৈছিলে ইয়াৰ উত্তৰ হৈছে 1858 1858 চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ভাইসৰয় উপাধি দিয়া হৈছিলে নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছিলে অপচন দিয়া আছে দ্বিতীয় অনুসূচী সপ্তম ষষ্ঠ আৰু পঞ্চম কি আছে অসমৰ বড়ো জনজাতি জনগোষ্ঠীৰ নিৰ্দিষ্ট প্ৰয়োজন আৰু উদ্দেশ্যসমূহৰ প্ৰতি লক্ষ্য ৰাখি ষষ্ঠ অনুসূচীৰ বিধানৰ অধীনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গঠন কৰা হৈছিলে অপচন সি ষষ্ঠ অনুসূচীৰ আন্ডাৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গঠন কৰা হৈছিলে আৰু কিয় কৰা হৈছিলে অসমৰ বড়ো জনজাতিসকলৰ নিৰ্দিষ্ট যি প্ৰয়োজন আৰু উদ্দেশ্য আছিল তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি এটো গঠন কৰা হৈছিল এই ক'ত আছে অসম মেঘালয় ত্ৰিপুৰা মিজোৰাম এই চাৰিটা ঠাইত আছে আৰু তাৰে জনজাতীয় অঞ্চলসমূহত স্বায়ত্তশাসন প্ৰদান কৰে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ অধীনত আৰু এই অঞ্চলসমূহত বসবাস কৰা জনজাতীয় যি জনগোষ্ঠীসমূহ আছে তেওঁলোকক অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে কিছুমান বিধান আৰু প্ৰশাসনিক ক্ষমতা থকা স্বায়ত্তশাসিত পৰিষদ গঠনৰ অনুমতি দিয়ে কাৰ আন্ডাৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ আন্ডাৰত কাৰেণ্ট গ'ল পাকয়ং বিমানবন্দৰটো ক'ত অৱস্থিত পাকয়ং এয়াৰপোৰ্ট ইজ লোকেটেড ইন অপচন দিয়া আছে অৰুণাচল প্ৰদেশ ছিকিম মণিপুৰ এণ্ড মিজোৰাম ইয়াৰ উত্তৰ হৈছে ক'ত আছে ইন দ্য ষ্টেট অফ ছিকিম আৰু এইটো ছিকিমৰ ফাৰ্ষ্ট এয়াৰপোৰ্ট হয় হৰপ্পা খননৰ সময়ত সকলো স্থলতে উমৈহতীয়াভাৱে প্ৰাপ্ত প্ৰাণীৰ চিত্ৰটো হৈছে The most common animal figure found at all the Harappan sites is the option দিয়া আছে এশিঙীয়া হাড় গাই হাতী বাঘ ইউনিহৰ্ন বুল কাউ এলিফেন্ট এণ্ড টাইগাৰ সো আমি সকলোৱে চাইছে হাৰাপ্পান মহেঞ্জোদাৰোৰ যিখন ফিল্ম আছে ঋতিক ৰোশনৰ তাতে কি দেখুৱায় এটা এশিঙীয়া হাড় দেখুৱায় এশিঙীয়া শিংটো দেখুৱায় হাড়ৰ সো সেইটো কি কৰে সেই সময়ৰ যি সকলো ঠাইতে এশিঙীয়া হাড়ৰ ছবিটো দেখা পোৱা গৈছিলে সো অপচন ইউনিহৰ্ন বুল সো আমি লাষ্ট কোৱেশ্চন চাইছো অলিম্পিকৰ পতাকাখনত কেইটা আঙুঠিৰ চিত্ৰ আছিল 2022 চনত অলৰেডি আহি গৈছে যে অলিম্পিকৰ পতাকাখনত কি কালাৰ থাকে বা কোনটো কালাৰ নাথাকে এবাৰ আহিব পাৰে কেইটা ৰিং থাকে সো আমি জানি লোৱা উচিত এইটো মই আজি দি দিলো অহাকালি কমেন্টত জনাব আৰু অহাকালিৰ ক্লাছত আমাক কৈ দিব আজিলৈ ইমানে নেক্সট ক্লাছ আমি পাৰিলে মেথছ কৰিম